ৰাতিপুৱাই মই আহিলোঁ বজাৰত আৰু বজাৰত আহিয়ে মই এটা ৱাটাৰ পাম্প ল'লোঁ। একচুৱেলি আমাৰ ঘৰৰ যিটো পুৰণা আছিলে সেইটো মানে বেয়া হৈ আছে, তো তাৰ কাৰণে এটা নতুন ল'ব আহিলোঁ আৰু আহি ইয়াতে ল'লোঁ আৰু এইখনে দোকানখন। হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি মোৰ দোকানত কি বস্তু আছে আপোনালোকক কৈ আছোঁ। এই আমাৰ ভাইয়ে আনাৰস সাজাই আছে, কষ্ট কৰি আনি দি এবাৰ সাজাই দিব লাগছে। কাঁচাটাও মিঠা, টেনশন নাই। কাঁচা মিঠা না? চেনি ফেল, কোনো টেনশন নাই। নমস্কাৰ সকলোকে। আজি দোকানত আনাৰস এইকেইদিন নাছিলে, তো আনাৰস এইবিলাকে এতিয়া যদি আপোনালোকে আনাৰস খাব বিচাৰে তেতিয়াহ'লে মোৰ দোকানলৈ আহিলে পাই যাব। আৰু দোকানত কি বস্তু আছে বাকী আপোনালোকে দেখিছে, এইটো মালভোগ কল এইবিলাক, আৰু ইফালে আছে কিন্নু এইবিলাক, তাৰপিছত কেশৰ আলু এইবিলাক, আৰু ইফালে আছে তৰমুজ, ৱাটাৰমেলন, অমিতা আছে, পকা অমিতা আছে, এইবিলাক গুৱাভা, মধুৰিআম, তাৰপিছত একদম ফ্ৰেছ আপেল আছে হয়, এইবিলাক আপেল হয়, আপেল আহিলে পাই যাব। এইবিলাক বগৰী, ডাঙৰ বগৰীবিলাক মিঠা আছে, আৰু এইবিলাক লোকেল বগৰী আছে, এইবিলাক সৰু সৰু বগৰী আছে। আৰু ইফালে পাই যাব আপোনালোকে ইয়াতে আহিলে পানীলাও পাই যাব। মোৰ ইয়াতে আহিলে পানীলাও আছে, ৰঙালাও আছে, তাৰপিছত মাকৈ আছে, এইফালে তিয়ঁহ আছে, তিয়ঁহ আহিলে পাই যাব। এইবিলাক তৰমুজ আৰু আছে এইফালে। তাৰপিছত এইফালে বৰা চাউল আছে, ভোগ চাউল, লোকেল আলু, তাৰপিছত এইবিলাক নাৰিকল, শুকান নাৰিকল, তাৰপিছত এইফালে কেঁচা হালধি, ইফালে তেতেলী আছে, মোটামুটি গোটেইখিনি আছে, আপোনালোকে আহিলে পাই যাব। এতিয়া দাদাহঁতে আহিছে, দাদা আছে, বাইদেউ আছে, সিহঁতে মিক্স ফ্ৰুট খাব। তো একো মছলা নিদিয়াকৈ খালে, অনলি নিমখে দি খালে। মিক্স ফ্ৰুট বনাই দিলোঁ আৰু খালে দাদাহঁতে বাইদেউহঁতে, খাই ভালে পালে। আৰু দাদা আৰু বাইদেউহঁতে আহিছে কোকৰাঝাৰৰ পৰা। তো এইফালে ক'ৰবাত বেলেগ জেগাৰ পৰা তো গুৱাহাটী ইফালৰ পৰা আহিছিলে, আৰু ইফালে মোৰ ইয়াতে সোমাই কিনে খাই গ'ল দাদাহঁতে। আৰু এইখনে মোৰ দোকানখন। আৰু ইফালে নেক্সটত আহিলে আৰু এজন দাদা বাইদেউ আন্টি আহিছিলে, তো সিহঁতেও খালে, মিক্সে খালে, খাই কিনে গুচি গ'ল। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল, আপুনি যদি বৈতামাৰী চালমাৰী চাইডৰ পৰা আহে তেনেহ'লে মোৰ দোকান লেফ্ট চাইডত পৰিব। এইফালৰ পৰা আহিলে ডাইৰেক্ট এইখন মোৰ লেফ্ট চাইডত পৰিব। আৰু যদি আপুনি বিলিচিৰ পৰা চাপৰ সিফালে আহে তেতিয়াহ'লে মোৰ দোকানখন ৰাইট চাইডত পৰিব। এইটো ৰাস্তা দি আহিব, এইখন দোকান আছে আমাৰ, চাহৰ দোকান, তাৰ অপজিটত এইখন আমাৰ দোকান। এইটো তো আহক সকলোৱে, আৰু আহি নতুন ফলত পাত্ৰ সকলোৱে। ধন্যবাদ, জয় এখন। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব, আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ, জয় এখন।